हेलो एवरीवन वेलकम टू आसमीज ब्लॉगर डीजी आपनालोके হয়তো ভাবিছে আজি ডিজি কোড আৰু মই কিয় আপোনালোকক স্বাগতম জনাইছো একচুয়ালি ডিজিয়ে মোক বহুত দিনৰ পৰা আপোনালোকে জানেই চাগে মই ডিজিৰ ভন্টি হয় দেৱশ্ৰী গোস্বামী তাই বহুত দিনৰ পৰা মোক কৈ আছে যে আমি দুজনী শপিং কৰিব যাওঁ বল শপিং কৰিব যাওঁ কিন্তু কথাটো হল কি মোৰ একচুয়ালি তাই লগত শপিং কৰিব যাব অলপ ভয় লাগে কাৰণ তাই মাৰ্কেটত যোৱাৰ লগে লগে আনকন্ট্ৰোলড হৈ যায় গতিকে মই এতিয়া ভাবিছো তাই এতিয়া ওলাই আছে শপিং কৰিব যাবৰ কাৰণে গতিকে মই ভাবিছো কি তাৰ আগতে এটা তাইক চ্যালেঞ্জ দিয়া যাওক গতিকে মই মনে মনে ব্লগটো ষ্টাৰ্ট কৰি লৈছো তাইক মই ভাবিছো যে আজি তাইৰ লগত মই শপিং কৰিব যাম কিন্তু তাইক মই বাজেটটো ধৰি দিম যে 1000 रुपीजৰ ভিতৰতে তাই অনলি শপিং কৰিব পাৰিব আৰু তাতকে বেছি খৰচ কৰিব নোৱাৰিব গতিকে চাওচোন নাহক তাই চ্যালেঞ্জটো একসেপ্ট কৰে নে নকৰে আওকচোন চাওক কি কৰি আছে তাই এই কি কৰি আছ আজি তোৰ ব্লগ মই ষ্টাৰ্ট কৰিছো আৰু অলৰেডি মই ষ্টাৰ্ট কৰি দিলো ওয়েলকাম কৰি দিলো সবকে আজি মই তোৰ লগত শপিং কৰিব যাম কিন্তু তাৰ আগতে তই সবৰ আগতে মোক কনফাৰ্মেশন এটা দিব লাগিব তোক এটা চ্যালেঞ্জ দিয়া হৈছে আজি মই তোৰ লগত যাম কিন্তু তোক এটা বাজেট ধৰি দিছো সবৰে আগতে যে তই অনলি 1000 रुपीजৰ ভিতৰতে শপিং কৰিব পাৰিবি আৰু তোৰ 1000 টো শেষ হোৱাৰ পিছত কিন্তু তই ঘৰলৈ গুচি আহিব লাগিব মোৰ লগত তই হেবিলাকে কৈ আছিলি ইয়েস নোৱাৰো দে 1000 কি পাম একো না পাবই লাগিব 1000 ভিতৰত যদি শপিং কৰিব নোৱাৰ নহব 1 মানে 1 আৰু চ্যালেঞ্জ একসেপ্ট কৰা যদি বজাৰলৈ যাম নহলে নাযাও ঘৰতে বহি থাক কিয় মানে কৰ না 1000 তেতিয়াহ'লে আপোনালোকে গমটো পালে আজি বন্তি একদম চ্যালেঞ্জ লৈ পেলাই ভিডিঅ' ষ্টাৰ্ট কৰি দিছে মই সঁচাকৈ গম নাপাওঁ তাই যে সেইবিলাক কৈ আছে মোৰ কেমেৰা লৈ পেলাই তাৰপিছত বহুত যুক্তি তৰ্কৰ মূৰত অ'কে বুলি ক'লোঁ আৰু আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ ফেঞ্চি লৈ চ্যালেঞ্জ দিয়া এতিয়ালৈকে 1 ঘণ্টামান হ'ল কিন্তু তাই এতিয়ালৈ ওলাই ৰেডি হ'ব নোৱাৰিলে মই আহি বাহিৰত ওলাই ৰখি আছোঁ কিন্তু তাইৰ ওলাই হোৱাই নাই আৰু উল্টাই মোক কালি পাৰি আছে কি মোৰ কাৰণে দেৰি হ'ব চাই থাককচোন তাই কেতিয়ালৈকে ওলাই হয় আৰু কেতিয়া আমি গৈ ফেঞ্চি পাওঁ আহিবিনে আজি নে ঘৰতে থাকোঁ এয়া ইমান দেৰি কৰিছ এতিয়া বোলে মইহে দেৰি কৰিলোঁ 1 ঘণ্টা হৈ গ'ল মই ওলাই পেলাই ৰখি থাকা তাই এতিয়ালৈকে হোৱাই নাই এনেকুৱাই কৰে তাই এনেকৈ ওলাওঁতে 1 ঘণ্টা লেট কৰে আৰু পিছত আমাৰ গালি পাৰি থাকে তেতিয়াহ'লে ব'লক আজি আমাৰ লগত অকণমান ঘূৰি আহোঁ ঠিক আছে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' লেটছ গ' চলো আজি আমি স্কুটিত যাম মটৰ ব্লগ ব'লক তেতিয়াহ'লে 1000 টকাৰ চেলেঞ্জটো ৰাখিব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ চলো ফেঞ্চি আহি পাই গ'লোঁ আৰু এতিয়া ব'লক আমি ইয়াতে পাই গ'লোহি ফেঞ্চি বজাৰ এতিয়া বায়ে ডিচাইড কৰিব পৰা নাই কি কিনিব তাই চব বস্তু লওঁ লাগি গৈছে আৰম্ভ হৈ গ'ল তাইৰ শ্বপিহলিক ষ্টাইল আৰম্ভ হৈ গ'ল আৰু তাই এতিয়া কৈ আছে কি মোৰ বুজিয়ে পোৱা নাই কি লওঁ কি নলওঁ চাই থাককচোন কি হয় আজি দিনটো কিন্তু বাজেটটো কিন্তু লিমিটেড দেই মনত ৰাখিবি दिल की धड़कन से तो आए जाना हमारे सब के हो जाए आना इस तरह धोरे तो कैसे सोए जाना इस तरह धोरे लो लोरी सुनाना
से घबराना सभी सभी को तुम ही समझ आना अभी अभी तो हमने ভণ্টিয়ে দিয়া বাজেটৰ চক্কৰত মই মানে নক'ব আৰু ইমান কনফিউজ হৈছোঁ কাৰণ লগা বস্তুটো ঢেৰ হৈ যায় আগতে একো ভাবি যোৱাই নাই কিন্তু এতিয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া বেগবিলাক দেখিছোঁ মোৰতো ল'বলৈ মন আছিলে সেইটো কিন্তু এতিয়া আকৌ বাজেটটো মিলাব লাগিব নহয় সেইবোৰ মিলাই মিলি মই বস্তু কেইটামান লৈ লওঁ আপোনালোকক দেখাই আছোঁ বেগ কি ল'লোঁ পিছত দেখাম বাৰু এতিয়া আহিছোঁ এখন কছমেটিকৰ দোকানত দুই এটা বস্তু লৈ লওঁ চলি আছে ন চেলেঞ্জ চলি আছে লৈ লওঁ কি হ'ল বাইদেউ বাজেট পাহৰিলে নেকি 1000 ফুল চাই আছে যে নাই নহ'ব 1 এইবিলাক ল'লে তোৰ বাজেট শেষ অলৰেডি শেষ হ'লে এইবিলাক কিবা কিবি কিনিলিয়ে ভণ্টি যে মানে তাই মোক একেবাৰে মানে একো চাবই নিদিয়ে খালি তোৰ বাজেট মনত ৰাখিবি দেই বুলি কয় মোৰ পৰা খৰচ কৰিম বুলি ক'লেও নিদিয়ে কৈছে চিটিং নহ'ব পুৰা 1000ৰ ভিতৰত বস্তু কিন মই সেইকাৰণে মানে কি চাওঁ কি নাচাওঁ লাগি গৈছে তাই যে মোৰ ভণ্টি কম দাদা বেছি ইমান দাদাগিৰি কৰে মোৰ ওপৰত দেখিছে নহয় আপোনালোকে আৰু সেয়া আৰু আমি কিবা কিবি চাই আছোঁ একেবাৰে শেষত দেখুৱাম আৰু ফেঞ্চি বজাৰলৈ আহি কোনে কোনে ভাল পায় জনাবচোন আগৰ ফেঞ্চি বজাৰৰ পৰিৱেশটো এতিয়া অকণমান বেয়া হৈছে মানে বেছিয়ে ক্ৰাউডেড হৈ গৈছে আৰু কৰোণাৰ পৰাতো ভয়ে লগা হ'ল কিন্তু তথাপিতো ফেঞ্চি বজাৰত শ্বপিং কৰাৰ যিটো মানে আমাৰ কি আৰু মাদকতা এটা আছে সেইটো তাৰমানে মলৰ শ্বপিঙত কেতিয়াও নাই অলপ জুৱেলাৰী চালোঁ কুৰ্তিবিলাক বিৰাট ধুনীয়া ধুনীয়া ওলাইছে সেইকাৰণে অকণমান চালোঁ যদিও ইমান লোৱা নহ'ল কাৰণ সেইদিনাতো পূৰা 1000ৰ ভিতৰতে ল'ম বুলি গৈছিলোঁ নহ'লে মোৰ বহুত মন আছিলে আৰু দুটামান ল'বলৈ এয়া আমি ইয়াত সোমাইছোঁ ৰোল খাবলৈ আৰু তাৰপিছত মই কাক লগ পালোঁ চাওক ফেঞ্চিত ঘূৰোঁতে কাক লগ পাই গ'লোঁ চাওকচোন মোৰ দুজনী ষ্টুডেণ্ট সিহঁতি নগাঁৱৰ হয় আৰু এতিয়া ইয়াতে পঢ়ি আছা ক'ত পঢ়ি আছা কৈ দিয়া মই দিল্লী ইউনিভাৰ্চিটি এতিয়া যোৱা নাই আৰু ইউনিভাৰ্চিটি পঢ়াব নেকি অ'কে ঠিক আছে মই সিহঁতৰ লগত কথা পাতোঁ আপোনালোকে ব্লগটো চাই দিছোঁ সঁচাকৈ হঠাতে গংগোত্ৰী আৰু কৃতিকাক লগ পাই পেলাই বহুত ভাল লাগিল দুইজনী বৰ মৰম লগা নহয়নে বাৰু পঢ়া শুনাটো দুইজনী সমানেই মানে আগৰণুৱা বুলি ক'ব লাগিব আৰু সেনেকৈ মানে লগ পাই যাম বুলি ভবা নাছিলোঁ সেইকাৰণে বেছিয়ে ভাল লাগিল আৰু এতিয়া বৰ্তমান সিহঁতি মোৰ ছাবস্ক্ৰাইবাৰো হয় সেইটো কাৰণে ক'লে মেম আপোনাৰ ভিডিঅ'বোৰ আমি চাই থাকোঁ আমি অলপ সময় কথা বতৰা পাতিলোঁ তাৰপিছত সিহঁতো আগবাঢ়িল আৰু আমিও আগবাঢ়িলোঁ গুৱাহাটীলৈ আহিলে আগতে ফেঞ্চি বজাৰ নোযোৱাকৈ যেন আধৰুৱাই হৈ যায় আমাৰ তেনেকুৱা লাগিছিল যেতিয়া আমি সৰু আছিলোঁ কিন্তু এতিয়া গুৱাহাটীতে থকাৰ পৰা ইয়ালৈ খুব কমেই অহা হয় আৰু বহুত দিনৰ মূৰত তেনেকৈ ভণ্টিৰ লগত আহিলোঁ মোৰ কিন্তু বহুতেই ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন আমাৰ লগতে আপোনালোককো অকণমান ফেঞ্চিখন ফুৰাই দিলোঁ শ্বপিংটো বাৰু হৈ থাকিব অলপ চলপ হৈ গ'ল আৰু ঘৰত গৈ দেখুৱাম কি ল'লোঁ কিন্তু ফেঞ্চি আহিলে ফুচকা খাবলৈ যে ইমান মন যায় সেইদিনা বহুত কণ্ট্ৰল কৰিলোঁ নিজকে কাৰণ ভালকৈ ভাত চাত একো খোৱা হোৱা নাছিলে সেইকাৰণে মই নাখালোঁ আৰু কিন্তু এনেই হ'লে মই তাত কিন্তু ফেঞ্চিত গ'লে মানে ফুচকা খাওঁৱেই আৰু এতিয়া আপোনালোক দেখাম সৰুতে মেলাত আমি দেখা এটা বৰ ইণ্টাৰেষ্টিং বস্তু বহুত দিনৰ দেখিলোঁ সঁচাকৈ কিছুমান বস্তু দেখিলে মই এতিয়াও ৰৈ যাওঁ একদম পুৰণা দিনবোৰ মনত পৰি যায় আপোনালোকৰ বাৰু এনেকুৱা হয় নেকি জনাবচোন চ' আমাৰ চেলেঞ্জ চলি আছে পাৰিছেনে অলপ চলপ পাৰিছে অলপ চলপত আকৌ তাই আগৰ পুৰণা বেমাৰটো লাগি যায় তো আনকণ্ট্ৰল হৈ যায় তথাপিতো চেষ্টা কৰিছে আৰু ভাল লাগিল আপোনালোকক চব দেখাব পৰা নাই তথাপিতো চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা পালে শেষত জনাব আৰু এয়া ফুচকা দেখি খাওঁ খাওঁ লাগিছে কিন্তু এতিয়া নাখাওঁ সপোনে সপোনে কিনো সপোতে মারি সঘনাই
পাই গ'লোঁ আৰু এতিয়া ওপৰত যাওঁ কি কিনিলোঁ আপোনালোকক দেখুৱাম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো চেলেঞ্জটো পাছ কৰিলোঁ নে ফেইল কৰিলোঁ চ' ডিজি কেনে বজাৰ কৰি কেনেকুৱা লাগিল 1000 ৰুপিজৰ এই লগত আজি বজাৰ কৰি নক'ব মানে ভালো লাগিছে বেয়াও লাগিছে চাবলৈ নিদিয়ে বস্তু খালি তোৰ বাজেট পাৰ হৈ যাব এইটোৱে কৈ থাকিলে মই যিমানবাৰ মনত পেলাই দিয়াৰ পিছতো তাই কিবা কিবি উল্টা পাল্টা বস্তু চায়ে থাকে আৰু মই মনত পেলাই দিয়াৰ কাৰণেহে চাগে তাই 1000 ৰুপিজত আজি বজাৰখন সামৰিব পাৰিলে ফাইনেলি 1000 মানে শেষ হৈ গ'ল লাষ্টত আকৌ 10 টকা এটা এবাৰ লৈছো মোক দিবলৈ মন নাছিলে তাইক মই কৈছো বাকীখিনি যিখিনি বজাৰ কৰিবি মই 10 টকাটো ঘূৰাই দিছো তাইক মানে সেই স্কুটি পাৰ্কিঙত ঘূৰাই দিছো 1000 পুৰাপুৰি হৈ গৈছে তো ডিজিক থামছ আপ যে তাই আজি 1000ত তাইৰ বজাৰখিনি ৰেপ আপ কৰিব পাৰিলে গতিকে আমি এতিয়া আহক দেখুৱাওঁ আপোনালোকক তাই আজি কি কি কিনিলে আৰু তাৰ কাৰণে বাৰ্গেনিং কৰিব লগা হৈছে কাৰণ নহ'লে নিদিয়ে আৰু লাগতিয়াল অলাগতিয়াল কি বস্তু আহিলে আপোনালোকেও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই চব লাগতিয়াল তাইৰ কাৰণে হয় ঠিক আছে তেতিয়াহ'লে বস্তুখিনি চাই লওঁ কেইটামান দৰকাৰী বস্তু ল'লোঁ অকণমান সৰু কেইটামানো আছে আৰু ইম্পৰ্টেণ্ট কেইটামানো আছে আপোনালোকে চাই থাকক এতিয়া মই আপোনালোকক এনেই জাষ্ট দেখাই দিছোঁ আৰু ভালকৈ দামকেইটাৰ সৈতে কৈ আছোঁ মই এতিয়া আপোনালোকক প্ৰাইচকেইটা কৈ আছোঁ বস্তুকেইটা যে ল'লোঁ এইটো 10 টকা এইটো বহুত কম আৰু পানীত দিলে ফুলি যায় তেনেকুৱা বাবল টাইপ এইটোতো 20 টকা এইটো নকমালে বেণ্ডাল লৈছে 50 ৰুপিজ বেছি ল'লে যদিও নাজানো মই আজিকালি নলওঁৱে এইযোৰ মোৰ বহুত ভাল লাগিছে কালাৰটো খুব ধুনীয়া পিন্ধিলে ভালে লাগিব চাগে এইযোৰ লৈছে এইযোৰ নিদিয়ে ন 300ৰ তলত নিদিয়ে কিন্তু লাষ্টত বাজেট মিলাবলৈ গৈ 250 দিলে আৰু মানে নেল পলিচ মই এনেকুৱা নন ব্ৰেণ্ডেড ইমান নলগাওঁ বা মই নলগাওঁৱে নেল পলিচ কিন্তু আজি ল'লোঁ বাজেট মিলাবলৈ কাৰণে 60তে পাইছোঁ দুটা তাৰপিছত এইটো কাজৰা নহয় একজেক্টলি কাজৰা কিন্তু বহুত ভাল হয় বস্তুটো এইটো 60 ৰুপিজত দিলে বাহিৰত মই এবাৰ চাওঁতে বহুত বেছি কৈছিলে আজি 60তে পাইছোঁ আৰু এইটো পেণ্ট গৰম কাপোৰ টাইপৰ এনেকুৱা বহুত ওলাইছে আপোনালোকে ইচ্ছা কৰিলে যাব পাৰে ফেঞ্চিত এতিয়া গৰম কাপোৰ আইটেম ভৰি গৈছে আৰু এইটোৰ দাম লৈছে 200 মেটেৰিয়েল লৈ কথা আছে আৰু কুৰ্তাটো এনেই ল'লোঁ বৰ এটা ইমান মোৰ ভালো লগা নাই কিন্তু হ'লেও ল'লোঁ আৰু বেয়াও লগা নাই চ' কুৰ্তাটোৰ দাম 200 আৰু লাষ্টলি এই যিটো বেগ এইটো মানে মোক লাগিয়ে থাকে জানে নহয় পিটিক ক'ৰবাত গৈ থাকিব লগা হয় চচুৰাল যাব লাগে বা ক'ৰবাত যাব লাগে তেতিয়া মানে মোৰ এইটো কামত আহিব বহুত ডাঙৰ হয় বেগটো একদম স্পেচিয়াছ চ' এইটো 150তে পালোঁ সেইকাৰণে ল'লোঁ আৰু আজি মই চেলেঞ্জটো শিকি গ'লোঁ ইয়াৰ ভিতৰত যদি কিবা আনইম্পৰ্টেণ্ট যেন দেখিছে মোৰতো গোটেইকেইটা দৰকাৰীয়ে পাইছোঁ আৰু বহুত দিনৰ মূৰত গৈছোঁ ভাল লাগিল মোৰ বজাৰটো দেখিলে এতিয়া ভণ্টিৰ বজাৰ চাওক তাই কিনিছে মধুৰিআম এয়া তাৰপিছত কমলা একেবাৰে ৰখি কমলা কিনিছে নক'ব আৰু মানে মই বোলো পিছত কিনিলেও হয় তাতনো কিয় কিনি লোকেল চকেল কি আৰু এইবিলাক একে কথাহে নহয় জানো আৰু এয়াও বনোৱা বস্তু তাই খুব কিনে দেই এয়া চাওকচোন এইটো পিঠা বৰ ভাল পায় তাই এইটো কিনিছে আৰু এইবিলাক যে কিনিলি একেই হ'ল তইতো বহুত বজাৰ কৰিলি এইটো একে নহয় এইটো ডিফাৰেঞ্চ আছে গতিকে ডিফাৰেঞ্চটো যিখিনিয়ে খাটি খোৱা মানুহ আছে সেইখিনিয়ে বুজি পাব যিখিনিয়ে বহুত কষ্ট কৰি পেলাই হয়তো 1000 ৰুপিজ ইনকাম কৰে তেওঁলোকে এই কথাটো বুজি পাব কাৰণ আমি হয়তো আজি 10,000 ৰুপিজ খৰচ কৰিবৰ কাৰণে চিন্তা নকৰোঁ শ্বপিং মলত গৈ কিন্তু যিখিনি মানুহে ৰাস্তাত ৰখি দিনটো হয়তো 100 টকাৰ বস্তু এটা বেচিবৰ কাৰণেও ৰৈ থাকে এজন গ্ৰাহকৰ কাৰণে তেওঁলোকে হয়তো বুজি পাব যে এইখিনি বস্তুৰ ভেলুটো বেছি নে সেইখিনি বস্তুৰ ভেলুটো বেছি ইয়াত পইচা খৰচ কৰাটো বেছি ভাল হয় নে অদৰকাৰী বস্তু কিছুমানত পইচা খৰচ কৰাটো বেছি ভাল হয় মই নকওঁ মানুহ লাগতিয়াল সামগ্ৰী কিনিব লাগে মই কিনাখিনি মই অলাগতিয়াল বুলি নকওঁ চবৰে প্ৰয়োজনটো বেলেগ কিন্তু কথা হ'ল কি লকডাউনৰ সময়ত আমাৰ এটা যিখিনি দুখীয়া মানুহ বা যিখিনি আমি ধৰক মধ্যবিত্ত মানুহ যিখিনি আমাৰ এটা
ফাইনেন্সিয়েলি আমি এটা এনেকুৱা ধৰণৰ ক্ৰাইচিছত ভুগিব লগা হ'ল যে ইনকাম বন্ধ হৈ গৈছে মানুহৰ গতিকে আজি আমি কি যে পইচা এটা খৰচ কৰাৰ সময়ত 10বাৰ আমি চিন্তা কৰিব লাগে সেইটো দৰকাৰী আৰু শ্বপিং মলত গৈ অলাগতিয়ালভাৱে 10,000 20,000 টকা খৰচ কৰাতকৈ ষ্ট্ৰীট শ্বপিং কৰিব লাগে যাতে দুখীয়া মানুহখিনিৰো কিবা এটা ইনকাম হয় গতিকে তেওঁলোকে দিনটো ৰৈ থাকে আজি হয়তো 1,000 ৰুপিজ তাই কামত খৰচ কৰিছে বা মানে অদৰকাৰীকৈ খৰচ কৰিছে বাট এটলিষ্ট সেইখিনি মানুহে পাইছে যিখিনিক চিৰিয়াছলি তাৰ নিড আছে গতিকে সেইটো বস্তু মোৰ ভাল লাগিছে আৰু আশা কৰিম আপোনালোকে আগলৈ যেতিয়াই 1 টকা এটাও খৰচ কৰিব তেতিয়া সেইটো ভাবিব যে সেই 1 টকাটো দি আপোনাৰ লগতে আৰু কোনোবা এজন মানুহ বেছি ভালকৈ উপকৃত হ'ব পাৰে নেকি গতিকে সেইকাৰণে আজি তাইক সেইটো চেলেঞ্জ দিয়া হৈছিলে আৰু মই ৰিয়েলাইজ কৰিছোঁ যে তাই হয়তো এইটো কথা বুজি পাব আজি হয়তো বুজি পাইছে অলপ চলপ গতিকে আপোনালোকেও জনাব কমেণ্ট কৰি যে আপোনালোকক কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো ধন্যবাদ থেংক ইউ আজিৰ এই শ্বপিং চেলেঞ্জটো কৰি মোৰ হ'লে বহুতেই ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন ভণ্টিয়ে কোৱা কথাখিনি বুজি পালেনে বাৰু মই হ'লে বাৰুকৈ বুজিলোঁ অকল যে মলবোৰতেই শ্বপিং কৰিব লাগে বা ডাঙৰ ডাঙৰ দোকানবোৰত সেইটো নহয় মাজে সময়ে এনেকুৱা ৰাস্তাৰ কাষৰ শ্বপিংবিলাকো কৰি চাব লাগে যাতে সকলোৰে অলপ অলপ হ'লেও লাভ হয় নে কি কয় বাৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে আপুনি মোৰ চেনেলত নতুন আৰু যদি আপুনি আগৰ পৰাই মোৰ সদস্য হৈ আছে মানে মোৰ চেনেলৰ তেতিয়াহ'লে থেংক ইউ আৰু লাইক এটা দি দিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ see you in my next vlog till then bye bye take care থেংক ইউ